সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও ক'লা চুলি বিচাৰে নেকি মোৰ দৰে? আৰু আপোনালোকৰ চুলি পকিবলৈ আৰম্ভ কৰিছে নেকি? সকলোবোৰ সমস্যা দূৰ কৰিবলৈ এই ৰেমেডিটো ব্যৱহাৰ কৰি চাওক। আপোনাৰ পকা চুলি পকিবলৈ বন্ধ হ'ব আৰু ক'লা হ'ব চুলি, আৰু সকলো সমস্যা দূৰ হ'ব। আপোনালোকে এটা চচপেনত এগিলাচ পানী লওক আৰু তাতহে দিব চাহপাত 2 চামুচ, টেবুল চামুচ 2 চামুচ দিব। এগিলাচ পানীত আপোনালোকে 2 চামুচ চাহপাত দিব। আৰু লগতে দিব পিঁয়াজ এটা, ধুনীয়াকৈ কাটি মেলি ধুনীয়াকৈ দিব। এনেকৈ পিঁয়াজ এটা দিয়ে আপোনালোকে 20 মিনিট 15 মিনিট উতলাবলৈ দিব। উতলাবলৈ দিব আৰু এনেকৈ যেতিয়া পিঁয়াজটো ৰঙা ৰঙা হ'ব তেতিয়া আপোনালোকে গেছটো নমাই দিব আৰু তাৰ লগত শ্বেম্পু ব্যৱহাৰ কৰি আপোনালোকে চুলি ধুওক সপ্তাহত 2-3বাৰকৈ এই ৰেমেডিটো লৈ। তেতিয়া আপোনালোকৰ চুলি সমস্যা সকলো দূৰ হ'ব আৰু আপোনালোকৰ চুলি ক'লা হ'ব আৰু পকা চুলি পকিবলৈ বন্ধ হ'ব। সকলোবোৰ সমস্যা দূৰ হ'ব। এই ৰেমেডিটো আপোনালোকে ব্যৱহাৰ কৰি চাওক। আপোনালোকৰ চুলি সমস্যা